हरखाब रानलांबाय सुबुनसिरि दैमानि दैया दैयाव जावबाय थानाय नावा दा गुवार फोथाराव गारसिनानै दोननाय नावनि महर लादों। माब्लाबाबो नुफेरै बेबादि नुथाया दैयाव जावबाय थानाय नावा दा गुवार फोथाराव गारसिनानै दोननाय नावनि महर लादों। बेबादि जानायनि गुबै जाहोना जाबाय गेरेखा मुगनि आफां सुबुनसिरि दै मोब्लिब माव बिथांखि। मोनसेनि उनाव मोनसे जाथाय जाबाय थानाय समावनो आरोबाव गुगादों दै मोब्लिब माव बिथांखिनि बानायबाय थानाय जायगानि दैमा बान्दोनि दुनुका हाजोआ। दैमा बान्दोनि मोनसे बाहागोखौ हाजोनि हा गुगानाया होथेनायाव हरखाब रानलाङो बान्दोनि आफां बाहागोआ। मैयासिम दै बुंजासे थानाय जायगानि नुथायखौ नाय, दैया रानलांजोबदों, जायखौ लानानै ओनसोलनि सुबुंफोरजों लोगोसे गोबां सुबुङा जिंगा सिनायजों लोगोसे फिनजाथाय होदों। बे बिथिङाव आसुनि बोसोनगिरि सुमजल भुटास हाजो बिथाङा मिरु सोरखारा आसामनि रोंग'साफोरनि बाथ्राखौ खोनासङिखायनो गेरुका मुखनि दै मोब्लिब माव बिथांखिनि बानायनाय जायगायाव बेबायदि जाथाया मोनसेनि उनाव मोनसे जाबाय थादों होनना खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। এই সম্পৰ্কতো আমি অতদিনে আমি কৈ আছোঁ। আমি ছাত্ৰ সন্থাও বিশেষজ্ঞ নহয়, চৰকাৰো বিশেষজ্ঞ নহয়। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী IITৰ বিশেষজ্ঞৰে গঠিত বিশেষজ্ঞ কমিটিয়ে কৈছে যে এইটো এটা ভূকম্পন এলেকা আৰু ভূকম্পন এলেকাত বৃহৎ নদীবান্ধ হ'ব নালাগে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে বৃহৎ নদীবান্ধ হ'ব নালাগে। আৰু অসমৰ বিশেষজ্ঞ কমিটিয়ে স্পষ্টকৈ কৈছে যে এই বান্ধৰ উচ্চতা আৰু ক্ষমতা হ্ৰাস কৰি ইয়াক ৰিডিজাইন কৰিব লাগে, স্পষ্টভাৱে কৈছে। আৰু আমি যেতিয়া 30টা জনগোষ্ঠীয় সংগঠন, ছাত্ৰ সন্থা আমি যেতিয়া গোটেই বিষয়টো যুক্তিপূৰ্ণভাৱে উত্থাপন কৰিছিলোঁ, তেতিয়া কেন্দ্ৰীয় চৰকাৰে আমাক ত্ৰিপাক্ষিক আলোচনালৈ মাতিছিল। আৰু ত্ৰিপাক্ষিক আলোচনাত সিদ্ধান্ত হৈছিল যে অসমৰ বিশেষজ্ঞ আৰু দিল্লীৰ বিশেষজ্ঞক লৈ এখন বিশেষজ্ঞ কমিটি হ'ব। বিশেষ কমিটি হ'ল। দিল্লীৰ বিশেষজ্ঞই অসমৰ বিশেষজ্ঞসকলক বিজ্ঞানসন্মতভাৱে পতিয়ন নিয়াব নোৱাৰিলে। আৰু অৱশেষত দুখন প্ৰতিবেদন হ'ল, এখন অসমৰ বিশেষজ্ঞৰ প্ৰতিবেদন, এখন দিল্লীৰ বিশেষজ্ঞৰ প্ৰতিবেদন। কাৰণ এটা কথা আমি সকলোৱে মনত ৰাখিব লাগিব যে বিজ্ঞানৰ সত্য সকলোতে সত্য। বিজ্ঞানৰ সত্য ইয়াত গেৰুকামুখতো সত্য, দিল্লীতো সত্য, পৃথিৱীৰ যিকোনো ঠাইতে সত্য। আৰু সেইকাৰণে আমি ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰাই কৈ আছোঁ, বা 30টা জনগোষ্ঠীয় সংগঠনে আমি আৰম্ভণিৰ পৰা কৈ আছোঁ যে আমি বিশেষজ্ঞ নহয়, চৰকাৰো বিশেষজ্ঞ নহয়, অসমৰ বিশেষজ্ঞ, দেশ বিদেশৰ বিশেষজ্ঞ সকলোৱে মিলি এটা বিজ্ঞানসন্মতভাৱে তেওঁলোকে চৰ্চা কৰি বিজ্ঞানসন্মত দৃষ্টিভংগী ল'ব লাগে। বিজ্ঞানসন্মত দৃষ্টিভংগীটোহে সকলোৰে কাৰণে গ্ৰহণযোগ্য হয়। কিন্তু কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষজ্ঞই কোৱা কথা তেওঁলোকে শুনিবলৈ ভাল নোপোৱাৰ কাৰণে তেওঁলোকে বিশেষজ্ঞৰ কথাৰ প্ৰতি সন্মান জনোৱা নাই, আৰু যাৰ কাৰণে এটাৰ পিছত এটা ঘটনা ঘটি আছে। আৰু সেইকাৰণে আমি আজি পুনৰ ক'ব খোজোঁ যে অসমৰ বিশেষজ্ঞ, দেশ বিদেশৰ বিশেষজ্ঞ বহি বিজ্ঞানসন্মত দৃষ্টিভংগী ল'ব লাগিব। আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীটোহে আচল কথা। আৰু ইতিমধ্যেই কিন্তু আমাৰ অসমৰ বিজ্ঞানীসকলে কৈয়ে থৈছে যে ভূকম্পন এলেকাত বৃহৎ নদীবান্ধ হ'ব নালাগে। আমি ছাত্ৰ সন্থা, আমি উন্নয়ন বিৰোধী নহয়, আমি উন্নয়ন আমাক লাগে, উন্নয়নৰ কাৰণে বিদ্যুৎ লাগে। কিন্তু যি বৃহৎ নদী বান্ধে বান্ধটোৰ নামনিত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিব, তেনেকুৱা বৃহৎ নদীবান্ধ আমাক নালাগে। এইটো আমি স্থিতি লৈ আছোঁ। আৰু আজি চাওক, আজি ইটোৰ পিছত সিটো ঘটনা হৈয়ে আছে। আজি এটা নতুন ঘটনা হ'ল। এই ঘটনাবিলাকে কি প্ৰতিফলন ঘটাইছে যে ইয়াত আমি শংকাৰ কাৰণ আছে, ইয়াত বিজ্ঞানসন্মতভাৱে শুদ্ধ সিদ্ধান্ত লোৱা নাই। এইবোৰ আমাৰ সকলোৰে মনৰ, ৰাইজৰ মাজত প্ৰশ্ন। আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ এটাই, এটা বিজ্ঞানসন্মত দৃষ্টিভংগী হ'ব লাগিব। আৰু যি বৃহৎ নদী বান্ধে বান্ধটোৰ নামনিত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি আনিব, তেনেকুৱা বৃহৎ নদী বান্ধ নিৰ্মাণ হ'ব নালাগে। আৰু সেইকাৰণে আমি পুনৰ কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দিয়াৰ পিছত পুনৰ ত্ৰিপাক্ষিক আলোচনা পাতিব। এতিয়াতো বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনখন এখন নহ'ল, দিল্লীৰ বিশেষজ্ঞৰ এখন প্ৰতিবেদন, অসমৰ বিশেষজ্ঞৰ এখন প্ৰতিবেদন হ'ল। কিন্তু কেন্দ্ৰীয় চৰকাৰে আমাক ত্ৰিপাক্ষিক আলোচনাত প্ৰতিশ্ৰুতি দিয়া আছিল যে বিশেষজ্ঞৰ প্ৰতিবেদন পালে আমি পুনৰ ত্ৰিপাক্ষিক আলোচনাত মিলিত হ'ম। ত্ৰিপাক্ষিক আলোচনা মানে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বিশেষজ্ঞ কমিটি, অসমৰ বিশেষজ্ঞসকল আৰু আন্দোলনকাৰী সকলো সংগঠন। গতিকে আছু 30 জনগোষ্ঠীয় সংগঠন আৰু আন্দোলনকাৰী সংগঠন সকলোকে লৈ ত্ৰিপাক্ষিক আলোচনা পতাৰ কথা আছিল। সেইটো প্ৰতিশ্ৰুতি আছিল।
সেই আলোচনা পাতক কেন্দ্ৰীয় চৰকাৰে গণতান্ত্ৰিকভাৱে যুক্তিৰ সন্মুখীন হওক আমি পুনৰ আজি ক'ব খুজিছোঁ যে কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানসন্মত যুক্তিৰ সন্মুখীন হ'বলৈ সাহস গোটক আৰু অতি সোনকালে ত্ৰিপাক্ষিক আলোচনা পাতক আৰু বিজ্ঞানৰ সত্যৰ সন্মুখীন হ'বলৈ সাহস গোটক এইবোৰ কথাটো আমাৰ বিশেষজ্ঞ কমিটিয়ে কৈছে অসমৰ বিশেষজ্ঞ কমিটি অসমৰ বিশেষজ্ঞসকল সকলোৱে এইবোৰ কথা কৈ আছে যে এনেকুৱা ধৰণৰ ঘটনাবোৰ হ'বলৈ গৈ আছে এতিয়া বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে সন্মান প্ৰদৰ্শন কৰা নাই যাৰ কাৰণে এটাৰ পিছত এটা ঘটনা হৈ আছে কথা আৰু কামৰ মাজত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ পাৰ্থক্য ঘটিছে যেতিয়া তেখেতসকল বিৰোধী পক্ষত আছিল তেতিয়া গেৰুকা মুখত সেই সময়ত তেওঁলোকৰ দলৰ নেতা বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী তেখেতে আহি নিজে ইয়াত সভা পাতি কৈ গৈছিল দলীয়ভাৱে ইয়াত ৰাজ্যিক নেতৃত্বও আছিল তেওঁলোকৰ সাহসীয় দলৰ বিজেপি দলৰ সকলো নেতা মন্ত্ৰী আহি পেলাই কৈ গৈছিল যে বৃহৎ নদী বান্ধ বেয়া হ'ব নালাগে আকৌ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচলত আহি সভাত কৈ গৈছিল যে বৃহৎ নদী বান্ধ উপকাৰী নহয় সৰু সৰু বান্ধেহে উপকাৰী বা প্ৰয়োজনীয় গতিকে বৃহৎ নদী বান্ধ হ'ব নালাগে সেই সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যও সকলোৰে হাতে হাতে আছে গতিকে বিৰোধী পক্ষত থাকোঁতে বৰ্তমান প্ৰধানমন্ত্ৰী নেতৃত্বাধীন চৰকাৰখন কেন্দ্ৰীয় চৰকাৰ যিখন আছে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন বিজেপিৰ NDA চৰকাৰৰ বিৰোধীত থাকোঁতে বক্তব্য আজি শাসনত থাকোঁতে কৰা বক্তব্যৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে পৰস্পৰ বিৰোধী মন্তব্য আৰু সেইকাৰণে বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন বিজেপিৰ NDA চৰকাৰখনে বিৰোধী পক্ষত থাকোঁতে বৃহৎ নদী বান্ধ সম্পৰ্কত তেওঁলোকৰ বক্তব্য কি আছিল নিজে এবাৰ শুনি লওক আৰু এতিয়া তেখেতসকলে কি কৰি আছে সেইটো তেওঁলোকে জানি লওক তেতিয়া দেখা পাব যে পৰস্পৰ বিৰোধী কথা এতিয়া আমি পুনৰ কৈছোঁ যে আমি বিশেষজ্ঞ নহয় চৰকাৰ বিশেষজ্ঞ নহয় বিশেষজ্ঞৰ ওপৰত গোটেই বিষয়টো এৰি দিব লাগে অসমৰ বিশেষজ্ঞ কমিটি গঠন হৈছে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় IIT গুৱাহাটীৰ বিশেষজ্ঞ কমিটি হৈছিল আৰু আন বিশেষজ্ঞ আছিল তেখেতসকলে কোৱা কথাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে সন্মান প্ৰদৰ্শন কৰক 1 বিশেষজ্ঞ কমিটিখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক 2 তৃতীয়তে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অনুষ্ঠিত ত্ৰিপাক্ষিক আলোচনাত যি সিদ্ধান্ত হৈছিল যে নতুনকৈ গঠন হোৱা বিশেষজ্ঞসকলৰ মতামত পোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ অসমৰ বিশেষজ্ঞ কমিটি অসমৰ বিশেষজ্ঞসকল 30 জনগোষ্ঠীয় সংগঠন আৰু আন আন্দোলনকাৰী সংগঠনৰ মাজত ত্ৰিপাক্ষিক আলোচনা হ'ব সেই আলোচনাটো কিয় নহয় কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানৰ যুক্তিৰ সন্মুখীন হ'বলৈ সাহস গোটক বিজ্ঞানৰ যুক্তিৰ সন্মুখীন হ'লেহে এই গোটেই কথাটোৰ স্থায়ী মীমাংসা হ'ব আৰু আমি পুনৰ কৈছোঁ যে আমি উন্নয়ন বিৰোধী নহয় আৰু আমি উন্নয়নৰ কাৰণে বিদ্যুৎ লাগে কিন্তু যি বৃহৎ নদী বান্ধে বান্ধটোৰ নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱনৰ সম্পত্তিৰ প্ৰতি ভাবুকি মাতি আনে সেই বৃহৎ নদী বান্ধ আমাক নালাগে